हेलो मरমৰ সাবস্ক্ৰাইবাৰ সকল কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে সকে নহয়নে আজি মই আপোনালোকৰ ৰাস্তাৰ পৰাই স্বাগতম জনাই দিছো কাৰণ মই আহি আছো এতিয়া হিজুগুৰি দেৱয়াৰ বজাৰ বহুত ধুনিয়াকে বহুত ডাঙৰকে দেৱয়াৰ বজাৰখন বহে ইয়াত বহুত সস্তাত বহুত মানে গাঁৱৰ বস্তু পোৱা যায় তাকে ভাবিলো আপোনালোকৰ লগতো অলপমান শেয়াৰ কৰি দিও এবাৰ মাজতে দেখুৱা হৈছিল বাট ভালকে দেখুৱা নহল এবাৰ অলপমান ভালকে দেখুৱাই দিছো গতিকে ভিডিওটো আপোনালোকে হেকৰলৈকে চাই থাকিব এতিয়া জাস্ট ঘৰলৈ আহি পালোহি এতিয়া আমি কি আনিছো চাই লওক এখিনি হৈছে ভূত জলকীয়া আচাৰ বনাবৰ কাৰণে আনিছো এটো হৈছে ব্ৰকলি আৰু এয়া হৈছে পালেং শাক তাৰ ভিতৰত আছে নেমু আৰু নেক্সট আনিছো এয়া চাওক এয়া হৈছে কচু ইয়াত আছে আৰু এফালে নতুন আলু লাইছিলে লৈ আহিলো আৰু ইয়াৰ ভিতৰত আছে এয়া সৰু আলু মই যোনটো খাই খুবেই ভাল পাওঁ সৰু আলু লৈ আহিছো এই কাৰণে আৰু এটো হৈছে স্কোৱাশ আৰু এখিনি হৈছে তিতা কেৰেলা এখিনি হৈছে সৰু জলকীয়া এয়া হৈছে কল আৰু এটো ফ্ৰিজৰ ৰখা হৈছে এয়া হৈছে চিকেন আৰু সৰু মাছ ওলাইছিলে সৰু গটিকে আমাৰ মানুহজনে সৰু মাছও লৈ আহিলে আৰু বজাৰ কৰি মেলি আমি গলো পাৰ্লাৰলে সিধাই গৈ আমাক কফি খাবলৈ দিলে তো কফি খাই লৈছো তাৰ পিছত ফাৰ্স্ট স্টেপত আপোনাৰ হেয়াৰ ওয়াশ কৰিছে মই একচুয়ালি স্পা কৰাবলৈ গৈছিলো বাট স্পা নকৰা বুলি ক'লে তেখেতসকলে মোক কেৰাটিন ট্ৰিটমেন্ট এটা ল'বলৈ দিলে গতিকে হেতুকে লৈ লৈছো আৰু এয়া শ্যাম্পু কৰিছে ইয়াত কেৰাটিন ট্ৰিটমেন্টটো বেলেগ ধৰণৰ শ্যাম্পু কৰিলে আপোনালোকৰ 3 বাৰ মান শ্যাম্পু কৰে তাৰ পিছতে এখিনি চুলিখিনি ভালদৰে ধুই লোৱাৰ পিছত মোক কেৰাটিন ট্ৰিটমেন্ট দি আছে যোনটো ক্ৰীম হেতু লগাই আছে আৰু এতিয়া মই 35 মিনিট ওয়েট কৰিব লাগিব তাৰ পিছত ওয়াশ নকৰে ডাইৰেক্ট এনেকে আপোনাৰ হিট দি পেলাই চুলিখিনি ভালদৰে শুকুৱাই লয় প্ৰসেসটো অলপ বেলেগ ধৰণৰ হয় So guys, so এয়া হৈছে মোৰ ফাইনেল লুক Hello everyone just আহি পেলাই মই এতিয়া ঘৰ সোমাইছোহি কেনেকুৱা লাগিছে কওকচোন আপোনালোকৰ মোৰ মানে চুলিখিনি এতিয়াহে চুলি নিচিনা লাগিছে ইমানে বেয়া হৈ গৈছিলে 3-4 বাৰ মান স্ট্ৰেইটনিং কৰালো প্লাস আপোনালোকক কালাৰিং কৰোৱা হৈছিলে সেইকাৰণে চুলিখিনি মোৰ ইমানে ডেমেজ হৈ গৈছিলে নহয় মানে চুলি ফনিয়াবও নোৱাৰি ধুবও নোৱাৰি ইমানে চুলি খৰিছিলে আৰু ডেন্ড্ৰফৰ প্ৰবলেমো হৈছিলে সেইকাৰণে মই একচুয়ালি স্পা কৰাম বুলিয়ে গৈছিলো তাত কিন্তু তেখেতসকলে কি ক'লে স্পা কৰাতকৈ আপুনি কেৰাটিন ট্ৰিটমেন্টটো লৈ লওক চুলিখিনিৰ কাৰণেও বহুত ভাল হ'ব তো মই কেৰাটিন ট্ৰিটমেন্টটো লৈ আহিলো আৰু তেখেতক সুধিছিলো কেৰাটিন ট্ৰিটমেন্টটো কি এনেকুৱা বস্তু যাতে ললে মানে যে ভাল হয় চুলিখিনি তেওঁ ক'লে কি কেৰাটিন এনেকুৱা এটা বস্তু যিটো নেকি তোমাৰ এটো ভেড়া ছাগলী ডিএনএ লগত অনিয়নৰ ৰসটো মিক্স কৰি পেলাই বনোৱা হয় তাৰ ক্ৰীমটো ভেড়া ছাগলী ডিএনএ যোনটো চুলিৰ কাৰণে বলে খুবেই ভাল তো সেইকাৰণে মই হেনেকে বুজাই মেলি দিলত মই কেৰাটিন ট্ৰিটমেন্টটো লৈ আহিলো কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাব আৰু মুখটো এতিয়া বহুত চিপকু নিচিনা লাগিছে 3 দিনৰ দিনাখন তেওঁলোকে ওয়াশ কৰিবলৈ কৈছে ওয়াশ কৰিবলৈ যাম তেতিয়াহে অলপ ভাল হ'ব তেতিয়ালৈকে মই এনেকেই থব লাগিব ষ্ট্ৰেটকে এৰি থব লাগিব কানৰ এফালে সোমাব নালাগে পানী লগাবলৈও দিব নোৱাৰি তেনেকে মানে ষ্ট্ৰেট কৰিলে যেনেকুৱা 3 দিন নিয়ম মানিব লাগে তেনেকুৱা ধৰণে কেৰাটিন কৰিলো 3 দিন এনেকে আপোনালোকে নিয়মটো মানিব লাগিব তো মই মানি আছো আৰু তাৰপৰা আহি ডাইৰেক্ট মই মাৰ্কেটত সোমালো মাৰ্কেটত মই দুটা বস্তু লৈছো আপোনালোকৰ লগত শেয়াৰ কৰিব বুলি ভাবিলো গটিকে শেয়াৰ কৰিয়ে দিও আৰু মানে দেখুৱাই দিও মই প্ৰথম এটো এটা জেকেট লৈছো এটো অলিভ কালাৰ হয় মোৰ সৰু লৰাটোৰ কাৰণে লৈছো এটো জেকেট ইয়াৰ প্ৰাইসটো আপোনাৰ 2000 সামথিং মান হৈছে কিন্তু বহুতে ভাল বহুত কমাই দিছে 2000 কৰিছিলে মই 1000 সামথিংত আনিছো এয়াৰ যোনটো কেপ হয় এটো চেইন লগা আছে এটো খুলি পেলাই এক্সট্ৰা কৰি ৰাখিব পাৰি পিন্ধাই মেলি চালো অৱশ্যে ঠিক হৈছে
তাক নিয়া নাছিলোঁ মই ভাবিছোঁ এতিয়া হ'বনে নহয় কিন্তু বহুত ধুনীয়াকৈ তালৈ ফিটিং হ'ল আৰু ময়ো এটা বস্তু আনিছোঁ বহুত গৰম আছে জেকেটটো বহুত ভাল মই এটা লৈছোঁ এইটো এটা হাইনেক হয় মাষ্টাৰ্ড ইয়েলো বহুত ছফ্ট বহুত লাইট ৱেইট চুৱেটাৰ হয় হাইনেক চুৱেটাৰ এইটো মোলে ধুনীয়াকৈ ফিটিং হৈছে এইটো এম সাইজৰ হয় ইয়াৰ প্ৰাইচটো আপোনালোকৰ 1000 সামথিং কৰিছিলে বাট মই এইটো 800 সামথিঙত লৈ আহিছোঁ বাৰ্গেনিং কৰি পেলাই তো আৰু ল'ৰাটোৰ কাৰণে এটা খেলা বস্তু আনিলোঁ সি লৈ এতিয়া খেলি ফুৰিছে সেইখন তো কিন্তু ঘূৰি ফুৰোঁতে গ'ল সিজুগুৰিৰ পৰা আহি পেলাই চিধা ঘৰত সোমাই আকৌ চিধা মই পাৰ্লাৰলৈ দৌৰিবলগীয়া হ'ল দিনটো তেনেকৈয়ে থাকিবলগীয়া হ'ল ভাত খোৱাই নহ'ল সেইকাৰণে এতিয়া ভাবিছোঁ ভাত চাত খাই মানে অকণমান সোনকালে ৰেষ্ট লৈ ল'ম সোনকালে শুই যাম তো এতিয়া মই ভিডিঅ'টো সামৰণি মাৰোঁ তেনেহ'লে আকৌ নতুন ভিডিঅ'ৰ সৈতে মই যেতিয়া আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ তেতিয়ালৈকে সকলোৱে ভালে থাকক হাঁহি থাকক সুস্থ থাকক বাই বাই ফ্ৰেণ্ডছ লাভ ইউ অল